বন্ধুসকল মই আপোনালোকক প্ৰথমে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুতো সুখবৰ যে ইণ্ডিয়ান আৰ্মি 2019 নতুন নটিফিকেশ্যন আহি গ'ল যে নতুন ভৰ্তিৰ এই চাকৰিত কোনটো বিভাগত কিমান পদ আৰু কোৱালিফিকেশ্যন কিহৰ প্ৰয়োজন হয় সকলো ইনফৰ্মেশ্যন আপোনালোকক মই দি যাম। আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়ালৈ শেষ হ'ব সকলো ইনফৰ্মেশ্যন আপোনালোকক দি যাম। বন্ধুসকল মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা XYZ সকলো খবৰ দিম। সেইকাৰণে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই। যদিহে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব। তেতিয়া মোৰ ভিডিঅ' আপোনালোকে প্ৰথমে নটিফিকেশ্যন পাব। এতিয়া বলক ডাইৰেক্ট নটিফিকেশ্যনলৈ। এই পোষ্টটো উলিওৱা হৈছে যে ছ'লজাৰ জেনেৰেল ডিউটি পোষ্ট আৰু ছ'লজাৰ টেকনিচিয়ান পোষ্ট আৰু ছ'লজাৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ পোষ্ট, ছ'লজাৰ টেক পোষ্ট, ছ'লজাৰ ট্ৰেডমেন পোষ্ট 10 পাছ, ছ'লজাৰ ট্ৰেডমেন 8 পাছ পোষ্ট উলিওৱা হৈছে। ইয়াতে কথা পাতিম যে জেনেৰেল ডিউটিৰ বিষয়ে। ইয়াতে GDৰ কাৰণে বয়স সীমা 17.5 পৰা 21 বছৰ আৰু ছ'লজাৰ টেকনিচিয়ানৰ বয়সৰ সীমা 17.5 পৰা 23 বছৰ আৰু ইয়াতে সকলো পোষ্টৰ কাৰণে সময়সীমাৰ প্ৰায় একেই। ইয়াতে আমি এতিয়া কথা পাতিম কোৱালিফিকেশ্যনৰ বিষয়ে। প্ৰথমে ছ'লজাৰ জেনেৰেল ডিউটিৰ কাৰণে ক্লাছ 10 মেট্ৰিক পাছ হ'লেই হ'ব আৰু ছ'লজাৰ টেকনিচিয়ানৰ কাৰণে 12 পাছৰ লগতে ছায়েন্সৰ হ'ব লাগিব আৰু ইংলিছত 50% মাৰ্কছ পাব লাগিব। আৰু এতিয়া কথা পাতিম ছ'লজাৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰৰ কাৰণে 12 পাছ হ'লেই হ'ব, যিকোনো ষ্ট্ৰীমতে ছায়েন্স আৰ্টছ কমাৰ্চ কথা নাই, ইয়াতে যিকোনো চাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ছ'লজাৰ ট্ৰেডমেনৰ কাৰণে কেৱল 10 পাছ প্ৰয়োজন। ইয়াতে আমি কথা পাতিম ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে। ইয়াত প্ৰথমে কথা পাতিম ছ'লজাৰ জেনেৰেল ডিউটিৰ বিষয়ে। ইয়াতে হাইট লাগিব ছ'লজাৰ জেনেৰেল ডিউটিত 170 চেণ্টিমিটাৰ আৰু ৱেইট লাগিব 50 কেজি আৰু চেষ্ট লাগিব 77 চেণ্টিমিটাৰ আৰু +5 অধিক এক্সপিৰিয়েঞ্চৰ কাৰণে ফুলাই দিব লাগিব। আৰু ছ'লজাৰ টেকনিচিয়ানৰ বিষয়ে হাইট ইয়াত 170 চেণ্টিমিটাৰ আৰু ৱেইট 50 কেজি আৰু চেষ্ট 77 চেণ্টিমিটাৰ আৰু +5 অধিক ফুলাই দিব লাগিব। এতিয়া কথা পাতিম ছ'লজাৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰৰ কাৰণে হাইট 162 আৰু ৱেইট 50 কেজি আৰু চেষ্ট লাগিব 77 চেণ্টিমিটাৰ আৰু +5 চেণ্টিমিটাৰ অধিক ফুলাই দিব লাগিব। ইয়াতে কথা পাতিম ছ'লজাৰ টেকনিচিয়ানৰ কাৰণে হাইট লাগিব 170 চেণ্টিমিটাৰ, ৱেইট লাগিব 150, চেষ্ট লাগিব 77 চেণ্টিমিটাৰ আৰু +5 চেণ্টিমিটাৰ অধিক ফুলাই দিব লাগিব। আৰু ছ'লজাৰ ট্ৰেডমেনৰ কাৰণে 170 হাইট লাগিব চেণ্টিমিটাৰ আৰু 48 কেজি, ৱেইট লাগিব, চেষ্ট লাগিব 77 চেণ্টিমিটাৰ +5 চেণ্টিমিটাৰ অধিক ফুলাই দিব লাগিব। ইয়াতে কথা পাতিম 8 পাছৰ সকলৰ বাবে 170 চেণ্টিমিটাৰ হাইট আৰু 48 কেজি ৱেইট আৰু চেষ্ট লাগিব 77 চেণ্টিমিটাৰ +5 চেণ্টিমিটাৰ অধিক ফুলাই দিব লাগিব। এই নটিফিকেশ্যনত সকলো ইনফৰ্মেশ্যন দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব। আৰু ফিজিকেল টেষ্টৰ বিষয়ে কথা পাতিম। 1.6 কিলোমিটাৰ ৰান হ'ব আৰু ইয়াতে গ্ৰুপ ৱাইজ ডিভাইড কৰি থোৱা আছে। গ্ৰুপত 5 মিনিট 30 ছেকেণ্ডত 1.6 কিলোমিটাৰ ৰান কৰিলে তেতিয়া আপোনালোকক 60 মাৰ্কছ দিয়া হ'ব আৰু গ্ৰুপ 2ত 5 মিনিট 31 পৰা 5 মিনিট 45 ছেকেণ্ডত 1.6 কিলোমিটাৰ ৰান কৰিলে আপোনালোকে 48 মাৰ্কছ আপোনালোকক দিয়া হ'ব। আৰু ভীম আপ আৰু পুল আপৰ বিষয়ে ইয়াতে 10 বাৰ পুল আপ কৰিব পাৰিলে তেন্তে আপোনালোকক 40 মাৰ্কছ দিয়া হ'ব আৰু 9 বাৰ পুল আপ কৰিলে আপোনালোকক 33 মাৰ্কছ দিয়া হ'ব আৰু 8 বাৰ পুল আপ কৰিলে আপোনালোকক 27 মাৰ্ক দিয়া হ'ব আৰু 7 বাৰ পুল আপ কৰিলে 21 মাৰ্ক দিয়া হ'ব আৰু 6 বাৰ যদি পুল আপ কৰিব পাৰে তেন্তে আপোনালোকক দিয়া হ'ব 16 মাৰ্ক। ইয়াৰ পিছতে ফিজিকেল মেজাৰমেণ্ট টেষ্ট। ইয়াতে হাইট, ৱেইট আৰু চেষ্ট লোৱাৰ পাছত মেডিকেল টেষ্টলৈ পঠিয়াই দিয়া হ'ব। আপোনালোকে যদি মেডিকেল টেষ্টৰ পাছ কৰে তেন্তে ৰিটেন টেষ্টত বহিব পাৰিব। এইটো পাছ কৰিলে জইনিং কৰিব পাৰিব। এতিয়া আহিছোঁ যে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াতে দিয়া আছে যে 11 জানুৱাৰীৰ পৰা দিয়া আছে আৰু 24 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট দিয়া আছে। এইটো ইণ্ডিয়ান আৰ্মিৰ
ৱেবছাইটত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই ৰেজিষ্ট্ৰেশ্যনৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চাই ল'ব। যিহেতু এই জবছ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গ'ল, এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এডমিট কাৰ্ড আৰু ই-কল লেটাৰ পাই যাব আৰু 10 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে ৰেলী আৰম্ভ হৈ যাব। এই যিটো জব উলিওৱা হৈছে লুধিয়ানাৰ ষ্টেটৰ পৰা উলিওৱা হৈছে। ইয়াতে এড্ৰেছো দিয়া আছে, ডিষ্ট্ৰিক্ট দিয়া আছে লুধিয়ানা, মোঘা, ৰূপনগৰ আৰু SAS নগৰ লোৱা হোৱা গৈছে। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব কেৱল তেওঁলোকে এডমিট কাৰ্ড উলিয়াব পাৰিব। ইয়াতে এডমিট কাৰ্ড দিয়াৰ তাৰিখো দিয়া আছে। ইমেইলত আপোনালোকক প্ৰথমে মেইলত দি দিব আৰু আপোনালোকে ইমেইলৰ পৰাই ই-কল লেটাৰ ডাউনলোড কৰিব পাৰিব আৰু 25 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যদিহে ভিডিঅ'টো আপোনালোকে ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু যিকোনো চাকৰি আপডেট পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকক সকলো নটিফিকেশ্যন দি দিম, আপোনালোকে ভালদৰে চাই ল'ব ইয়াতে কি প্ৰয়োজন হ'ব। আপোনালোকে এই নটিফিকেশ্যন চাই ল'লে ভালদৰে বুজিব পাৰিব। যদি ভাল লাগিল ভিডিঅ'টো প্লিজ লাইক কৰিব। থেংকছ ফৰ ৱাচিং। থেংক ইউ।